এক বোলে ঢোঁৰা কাউৰী আৰু এটা টিপচী চৰাই আছিল। এদিন সিহঁত দুয়ো সখী বন্ধালে। এদিনাখনৰ কথা, দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰা কাউৰীয়ে টিপচীক ক'লে, সখী সখী চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এঠাপ মাৰি আনি আনহক আহা। আনহক আহা। কিন্তু সখী, এটা কথা, মই ঠোঁটত যিমান ধান আনিম, তুমিও যদি আনিব নোৱাৰা তেন্তে মই তোমাক খাম। ঢোঁৰা কাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইচোন তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই। সেই দেখি বুজিছো সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখী, সেয়ে হওক। তেন্তে তুমি আগেয়ে থাপ মাৰি আনা। নহয় সখী, তুমি আগেয়ে আনা। তুমিহে আগ হ'ব লাগে, মই তোমাৰ পিছতহে। এই কথা শুনি টিপচীয়ে তাৰ একোটমান ঠোঁটেৰে থাপ মাৰি এঠোট ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰ পাছত ঢোঁৰা কাউৰীয়ে ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণেই সৰহ। ঢোঁৰা কাউৰীয়ে ধান আনিয়েই মাত লগালে, সখী, এতিয়া মই তোমাক খাব পাওঁ। নিশ্চয় পোৱা, সেই দেখি তুমি মোক খাবা। কিন্তু তাৰ আগে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰাশ খাই থাকা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ। অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা। বাৰু সখী, মই তোমাৰ কথা ৰাখিম। মই এতিয়া মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ। এই বুলি কৈ ঢোঁৰা কাউৰীয়ে উৰি গৈ সাগৰৰ পাৰ পাই সাগৰক মাতিলে, সাগৰ ককাই, ও সাগৰ ককাই, কি হৈছে? দে পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। কিহত কৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ওচৰলৈ গ'ল। কাউৰীয়ে কুমাৰক মাত লগালে, কুমাৰ ককাই, ঘৰত আছানে? কুমাৰে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি কাউৰীক মাত লগালে, আছো, কিবা কৈছে? দে টেকেলি তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পাৰা তেন্তে মই টেকেলি এটা বনাই দিব পাৰো। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি দিও কুমাৰক গঢ়ক টেকেলি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। মই নিজে কেনেকৈ দিম, যদি কিবা পাৰে খানি নিব পাৰা তেন্তে নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ। সি মহক মাত লগালে, দে শিং খান্দো মাটি দিও কুমাৰক গঢ়ক গতি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। মই নিজে মোৰ শিং কেনেকৈ দিম, যদি কিবা পাৰে নিব পাৰা নিয়া। মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে, মাৰ নিও শিং খান্দো মাটি দিও কুমাৰক গঢ়ক গতি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই। সেই দেখি মোৰ গা বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰো। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ ক'লে, দে গাখীৰ খোৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিও শিং খান্দো মাটি দিও কুমাৰক গঢ়ক গতি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। মই বুঢ়ী হৈছো, ভালেমান দিন ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ আনিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ কথা শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাওঁ গাইক, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিও শিং খান্দো মাটি দিও কুমাৰক গঢ়ক গতি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট। মই কেনেকৈ ঘাঁহ দিম, যদি তুমি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰৰ ওচৰলৈ গৈ কমাৰক মাত লগালে, কমাৰ কাই, ঘৰত আছানে? কমাৰে মাত লগালে, আছো কাউৰী ভাই, কি সকামত বা আহিলা? দে কণ্টে কাটো ঘাঁহ খুৱাওঁ গৰু, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিও শিং খান্দো মাটি দিও কুমাৰক গঢ়ক গতি, তুলো পানী পখালটোত ভোজন কৰোঁ টিপচী গোট।
মোৰ জুইকুৰা নমাই গ'ল। যদি মোক অলপ জুই আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুই ধোঁৱা ওলাইছে। দেখিয়ে সি উৰি গৈ সিপাৰ পাই এজনী মানুহে ধান সিজাই থকা দেখিলে। মানুহজনীৰ ওচৰলৈ গৈ কাউৰীজনীয়ে ক'লে, আই, মোক অলপ জুই দিব পাৰিবানে? কিহত দিম? মোৰ ডেউকাৰ ভিতৰতে বান্ধি দিয়া। মানুহজনীয়ে তাকেই কৰিলে। কাউৰীয়ে জুইৰ আঙাঠা ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডেউকা পুৰি গলত মাছ সাগৰত পৰি বুৰি মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰে পৰা গুৰিলৈকৈ সকলোবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব।